নমস্কাৰ বন্ধুসকল, UGC চান্দো স্কলাৰশ্বিপৰ যোনখন মেৰিট লিষ্টৰ বাবে আমি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ, সেই মেৰিট লিষ্টখন আজি আহি গৈছে। আৰু এই মেৰিট লিষ্টখনৰ কাৰণে এইটো এটা UGCৰ পৰা এটা আহিছে, নটিচ আহিছে। আৰু এই নটিচখনত লিখিছে যে যোনটো জুলাই লিষ্ট আছে, এই লিষ্টটো ৰিভাইজ লিষ্টখন ওলাইছে। আৰু এই লিষ্টখন কেনেকৈ চাব লাগিব, ঈশানোদয় এইটো দিছে আৰু তাত ইমেইলটোত চাব লাগিব। তাত NXDR 1 বা মানে 8লৈকে আছে, তাত আপুনি ষ্টেট ৱাইজ চাব পাৰিব। তো কেনেকৈ চাব লাগে তাৰ কাৰণে মই এটা লিংক দি দিছোঁ, আৰু এই লিংকটোত গৈ পেলাই আপোনালোকে কেনেকৈ চাব এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সম্পূৰ্ণ ধুনীয়াকৈ চাই লওক। এই লিংকটো আপোনালোকে ক্ৰম ব্ৰাউজাৰ যদি খোলাৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাব, আৰু এই ইণ্টাৰফেচখনৰ আপোনালোকে তলফালে লিখা আছে ফৰ পাব্লিক নটিচ। এই নটিচখনত আপোনালোকে খুলিলে মই দেখুৱাই দিয়া নটিচখন পাব, আৰু ইয়াত NXDR 1, 2, 3, 4, 5 ইয়াত ষ্টেট ৱাইজ পাব। মই ছেকেণ্ড আছামখন ডাউনলোড কৰিছোঁ, আৰু আছামখন ডাউনলোড কৰি পেলাই আমি এতিয়া চাই ল'ম, ঠিক আছে। তো আছামখন ডাউনলোড কৰাৰ পিছত এখন PDF ফৰ্মত ডাউনলোড হৈ গৈছে, আৰু ডাউনলোড হৈ যোৱাৰ পিছত ইয়াত যোনখন লিষ্ট আছে সেই গোটেই লিষ্টখন আপোনালোকে পাই যাব, আপোনালোকে নিজৰ নামটো চাব পাৰিব, ঠিক আছে। বন্ধুসকল ধন্যবাদ আজিলৈ ভিডিঅ'টো চোৱাৰ বাবে, ধন্যবাদ।